আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ পৰা অতি দৰকাৰী কিছুমান MCQ কোৱেশ্চন তোমালোকৰ সন্মুখত আনিছো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাবা আৰু কোৱেশ্চন কেইটা ভালদৰে মনোযোগেৰে লক্ষ্য কৰিবা তেনেহলে লক্ষ্য কৰা আমি বেছি পলম নকৰো কোৱেশ্চন কেইটা ইয়াৰ আগতে মই আৰু এটা কথা কৈ লওঁ যদি কোনোবাই এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅটো যদি ভাল পোৱা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকললৈ পঠাই দিবা তেনেহলে এবাৰ আহা আমি কোৱেশ্চন কেইটা আলোচনা কৰো এক নম্বৰ কোৱেশ্চনটো লক্ষ্য কৰা অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় 2017 চনত আহিছিল আকৌ কোৱেশ্চনটো শুনিলো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় এ নম্বৰ অপচন এন্টিবায়োটিক বি নম্বৰ বেদনানাশক সি নম্বৰ অম্লনাশক ডি নম্বৰ বীজাণুনাশক তেনেহলে শুদ্ধ আনসাৰ কোনটো হ'ব তোমালোকে লক্ষ্য কৰা অপচন সি কারেক্ট আনসার তাৰ পিছত 2 নম্বৰ কোৱেশ্চন লক্ষ্য কৰা খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো 2018 চনত আহিছিল যেতিয়া আমি খাদ্যবস্তু কোনোবা এটা পাত্ৰত ভৰাই থওঁ তেতিয়া সেই পাত্ৰত কি কৰা হয় টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ প্ৰলেপ দিয়া নহয় ইয়াৰ কাৰণ কি অপচন এ টিনতকৈ জিংক দামী জিংকৰ গলনাংক টিনতকৈ বেছি অপচন সি জিংক টিনতকৈ অধিক সক্ৰিয় অপচন ডি জিংক টিনতকৈ কম সক্ৰিয় ইয়াৰ কোনটো অপচন ৰাইট হ'ব তোমালোকে লক্ষ্য কৰা অপচন সি কারেক্ট আনসার কারণ জিংক টিনতকৈ বেছি সক্ৰিয় এইভাবে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত কি কৰা হয় টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ প্ৰলেপ দিয়া নহয় তাৰ পিছত কোৱেশ্চন নম্বৰ 3 লক্ষ্য কৰা এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে ইয়াত pH হ'ব পাৰে কোৱেশ্চনটো ভালদৰে শুনিলে ইম্পৰ্টেন্ট 18 চনত আহিছিল এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে ইয়াত pH হ'ব পাৰে কোনটো হ'ব অপচন এ 1 অপচন বি 4 অপচন সি 5 অপচন ডি 10 কোনটো কারেক্ট আনসার হ'ব অপচন ডি কারেক্ট আনসার 10 তাৰ পিছত কোৱেশ্চন 4 এটা দ্ৰৱই ঘূৰি ঘূৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে গেছটোৱে চূণপানী গলা কৰে দ্ৰৱটোত আছে কি আছে তেনেহলে কোৱেশ্চন অপশন কেইটা তোমরা লক্ষ্য করা নিজে নিজে চিন্তা করে आंसर দিবলৈ অপশন এ সোডিয়াম ক্লোরাইড অপশন বি হাইড্রোক্লোরিক অ্যাসিড অর্থাৎ HCl লিথিয়াম ক্লোরাইড অপশন ডি পটাশিয়াম ক্লোরাইড কোনটো কারেক্ট आंसर হবে অপশন বি কারেক্ট आंसर HCl হাইড্রোক্লোরিক অ্যাসিড তাৰ পিছত কোশ্চেন 5 লক্ষ্য কৰা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml HCl দ্ৰৱটোৰ 8 ml সম্পূৰ্ণভাৱে প্ৰশমিত কৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ কিমান হ'ব অপচন কেইটা আছে 4 ml 8 ml 12 ml আৰু 16 ml অপচন কোনটো হ'ব তোমালোকে লক্ষ্য কৰা কিন্তু ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰিব পাৰা 10 ml আছিল কিমান ml হৈছে 20 ml সরি আর 10 ml 10 ml HCl দ্রবটোৰ কিমান কৰে 8 ml অৰ্থাৎ 10 ত কিমান আহে 8 অৰ্থাৎ 2 কম তেনেহলে 20 ত কিমান হ'ব 4 কম তেনেহলে 20 পৰা 4 মাইনাস কৰিলে কিমান হ'ব 16 অপচন ডি আছে 16 একদম ইজিলি কিছুমান বস্তু মানে নিজে মানে কিবা কিবি কৰি মনত ৰাখিব লাগে তাৰ পিছত কোশ্চেন নম্বৰ 6 টো লক্ষ্য কৰা তোমালোকে অম্লত পোৱা যায় অম্লত কি পোৱা যায় H+ আয়ন পোৱা যায় নে OH- আয়ন পোৱা যায় H+ আয়ন আৰু OH- আয়ন P ও -OH মূলক পোৱা যায় কোনটো পোৱা যায় ইয়াৰ কারেক্ট आंसर কোনটো হ'ব লক্ষ্য কৰা তোমালোকে অপচন এ কারেক্ট आंसर তাৰ পিছত কোশ্চেন 7 লক্ষ্য কৰা 7 নম্বৰ কোশ্চেনটো লক্ষ্য কৰা যে তেতেলিত থকা জৈৱ এসিড বিধ হল মিথানোইক অ্যাসিড অপশন এ অপশন বি সাইট্রিক অ্যাসিড অপশন সি টার্টারিক অ্যাসিড অপশন ডি ল্যাকটিক অ্যাসিড কোনটো হ'ব তোমালোকে জানাই নিশ্চয় এটা आंसरটো দিব পাৰিবা তেতেলিত কি থাকে টার্টারিক অ্যাসিড থাকে অপশন
কোশ্চেন নম্বৰ 8 তলৰ কোনটো প্ৰাকৃতিক সূচক অপশন এ হালদি অপশন বি ফেনলফথেলিন অপশন সি মিথাইল অরেঞ্জ অপশন ডি মিথাইল রেড কোনটো হ'ব অপশন লক্ষ্য কৰা তোমালোকে অপশন এ কারেক্ট आंसर হালদি হালদি কি কোৱা হয় প্ৰাকৃতিক সূচক বুলি কোৱা হয় আৰু এটা আছে তলৰ কোনটো অম্লক্ষাৰক সূচক নহয় ইয়াত চাৰিটা অপশন আছে কোনটো অম্লক্ষাৰক সূচক নহয় হালদি অপশন এ হালদি অপশন বি লিটমাস অপশন সি ভ্যানিলা অপশন ডি মিথাইল অরেঞ্জ ইয়াৰ কোনটো অপশন কারেক্ট হ'ব কি কৈছে অম্লক্ষাৰক সূচক নহয় অপশন সি কারেক্ট आंसर ভ্যানিলা অম্লক্ষাৰক সূচক নহয় তাৰ পিছত 10 নম্বৰ কোশ্চেনটো লক্ষ্য কৰা যে তলৰ কোনটো ব্লিচিং পাউডাৰৰ সংকেত একদম ইম্পৰ্টেন্ট কোশ্চেন হয় ক্যালসিয়াম হাইড্রোক্সাইড আছে CaOCl2 CaHCO3 Na2CO3 এই চাৰিটা অপশনৰ কোনটো কারেক্ট आंसर হ'ব ব্লিচিং পাউডাৰ মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন অপশন বি কারেক্ট आंसर এটা হল ব্লিচিং পাউডাৰৰ সংকেত CaOCl2 তাৰ পিছত কোশ্চেন নম্বৰ 12 লক্ষ্য কৰা জিপসামৰ ৰাসায়নিক সংকেত এইটো দৰকাৰী কোশ্চেন কোনটো হ'ব লক্ষ্য কৰা চাৰিটা অপশন আছে অপশন সি কারেক্ট आंसर এটা হল জিপসামৰ রাসায়নিক সংকেত ক্যালসিয়াম সালফেট 2H2O তাৰ পিছত 13 নম্বৰ কোশ্চেন লক্ষ্য কৰা ধাতৰ এনামেলত ক্যালসিয়াম ফসফেট থাকে ইয়াৰ ৰাসায়নিক ইয়াৰ প্ৰকৃতি হল ধাতৰ এনামেলত কি থাকে ক্যালসিয়াম ফসফেট থাকে এই ক্যালসিয়াম ফসফেটৰ প্ৰকৃতি কি হ'ব প্ৰথম আম্লিক ক্ষাৰকীয় আৰু এম্ফোটেৰিক কোনটো হ'ব অপশন সি কারেক্ট आंसर ক্ষাৰকীয় হ'ব তাৰ পিছত লক্ষ্য কৰা কোশ্চেন নম্বৰ 14 কোশ্চেন নম্বৰ 14 কি আছে লক্ষ্য কৰা চুন পানীৰ সৈতে ক্লোৰিনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা পদাৰ্থটো হল যেতিয়া চুন পানীৰ লগত ক্লোৰিন বিক্ৰিয়া কৰা দিয়া হয় তেতিয়া কোনটো পদাৰ্থ উৎপন্ন হ'ব কাপৰ দোৱা সোডা উৎপন্ন হ'ব নে ক্যালসিয়াম ক্লোরাইড উৎপন্ন হ'ব বেকিং সোডা উৎপন্ন হ'ব নে ব্লিচিং পাউডার উৎপন্ন হ'ব অপশন ডি কারেক্ট आंसर উৎপন্ন হ'ব ব্লিচিং পাউডার উৎপন্ন হ'ব তাৰ পিছত 15 নম্বৰ কোশ্চেন সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰব্য হল প্ৰথম অপশন এ অপশন বি আম্লিক অপশন সি ক্ষাৰকীয় অপশন ডি ইয়াৰ এটাও নহয় কোনটো आंसर কারেক্ট হ'ব অপশন সি কারেক্ট হ'ব সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰব্য কি হয় ক্ষাৰকীয় তাৰ পিছত 16 নম্বৰ এবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা এবিধ প্ৰাকৃতিক সূচকৰ নাম কি মনত ৰাখিবা হালদি 17 নম্বৰ কোশ্চেন লিটমাস কোনবিধ উদ্ভিদৰ পৰা আহৰণ কৰা হয় লিসেন মনত ৰাখিবা মই অপশনত দিয়া নাই এই কোশ্চেন দুটা যে লিটমাস কোনবিধ উদ্ভিদৰ পৰা আহৰণ কৰা হয় লিসেন উদ্ভিদৰ পৰা কি কৰা হয় লিটমাস আহৰণ কৰা হয় তাৰ পিছত 18 নম্বৰ কোশ্চেনটো লক্ষ্য কৰা তোমালোকে কঠিন পানীক কোমল পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়ামৰ যৌগটোৰ নাম কি আমি কঠিন পানীক কোমল পানীলৈ ৰূপান্তৰ কৰিবলৈ যিডাল সোডিয়াম যৌগ ব্যবহার করা হয় সেই যৌগটোৰ নাম কি হ'ব অপশন এ সোডিয়াম কার্বনেট অপশন বি সোডিয়াম নাইট্রেট অপশন সি সোডিয়াম অক্সাইড অপশন ডি সোডিয়াম বাইকার্বনেট অপশন ডি কারেক্ট आंसर সোডিয়াম বাইকার্বনেট তাৰ পিছত 19 নম্বৰ কোশ্চেন লক্ষ্য কৰা ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন হোৱা যৌগটোৰ নাম লিখা ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে উৎপন্ন হোৱা ব্লিচিং পাউডাৰ ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন হোৱা যৌগটোৰ নাম কি হ'ব ক্যালসিয়াম অক্সাইড অপশন বি ক্যালসিয়াম ক্লোরাইড অপশন সি ক্যালসিয়াম ক্লোরাইড অপশন ডি ক্যালসিয়াম হাইড্রোক্সাইড অপশন ডি কারেক্ট आंसर ইয়াত দুটা সেম দিয়া হৈছে বেলেগ হ'ব ইয়াত লিখা মোৰ মিস্টেক হৈছে মনত ৰাখিবা ক্যালসিয়াম হাইড্ৰোক্সাইড তাৰ পিছত 20 নম্বৰ কোশ্চেনটো লক্ষ্য কৰা প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হল কোনটো হ'ব অপশন এই চাৰিটা অপশন তোমালোকৰ দিয়া আছে এটা ইয়াৰ ভিতৰত এই চাৰিটা অপশনৰ ভিতৰত কোনটো প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কোনটো হ'ব প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত অপশন বি কারেক্ট आंसर ক্যালসিয়াম সালফেট 1/2H2 হাফ H2O গতিকে এইকেইটা আছিল দ্বিতীয় চেপ্টাৰৰ MCQ কোশ্চেন ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইখিনিতে ভিডিঅটো সমাপ্ত ঘোষণা কৰিলো
ইয়াৰ পিছত তোমালোকৰ সৈতে লগ পাম বেলেগ এটা ভিডিঅ' লৈ গতিকে আজি এইখিনিতে সামৰণি মাৰিলোঁ থেংক ইউ